Hello guys, আজি আমি শিকিম 2x2 Rubik's কিউবৰ কিছুমান বেসিক নোটস যাৰ সহায়ত আমি কিউবটো সলভ কৰাৰ আগত অতি সহজ হ'ব। তো প্ৰথম আছে কালাৰ কম্বিনেশ্যন। কালাৰ কম্বিনেশ্যন 3x3 কিউবৰ নিচিনা সেম বগাৰ অপোজিট সদায় হালধীয়া, সেউজীয়াৰ অপোজিট সদায় নীলা, ৰঙাৰ অপোজিট সদায় কমলা থাকে। তো সেকেন্ড পইণ্ট লেয়াৰ্স, কি আমি সাইডেৰে আমি কিউবটো সলভ কৰিব পাৰোঁ। তো এইটো ক'ব ৰাইট সাইড লেয়াৰ, আৰু এইটোক আমি ক্লকৱাইজ ৰোটেট কৰিলে এইটো ক'ব আৰ, এন্টি ক্লকৱাইজ ৰোটেট কৰিলে এইটো ক'ব আৰ ৰিভাইজ। তাৰ অপোজিট সাইডে এল আমি ক্লকৱাইজ ৰোটেট কৰিলে এইটো ক'ব এল, এন্টি ক্লকৱাইজ ৰোটেট কৰিলে এইটো ক'ব এল ৰিভাইজ। আপ সাইড লেয়াৰটোক যদি আমি ক্লকৱাইজ ৰোটেট কৰোঁ এইটো ক'ব ইউ, এন্টি ক্লকৱাইজ ৰোটেট কৰিলে আমি এইটো ক'ব ইউ ৰিভাইজ। ডাউন লেয়াৰটোক যদি আমি ক্লকৱাইজ ৰোটেট কৰোঁ এইটোক ক'ব ডি, আৰু এন্টি ক্লকৱাইজ ৰোটেট কৰিলে এইটোক ক'ব ডি ৰিভাইজ। ফ্ৰণ্ট লেয়াৰটোক যদি আমি ক্লকৱাইজ ৰোটেট কৰোঁ এইটোক ক'ব এফ, আৰু এন্টি ক্লকৱাইজ ৰোটেট কৰিলে এইটোক ক'ব এফ ৰিভাইজ। বেক সাইড লেয়াৰটোক যদি আমি ক্লকৱাইজ ৰোটেট কৰোঁ এইটোক ক'ব বি, আৰু এন্টি ক্লকৱাইজ ৰোটেট কৰিলে এইটোক ক'ব বি ৰিভাইজ। এতিয়া চাওক আৰ লেয়াৰটোক যদি মই দুবাৰ মুভ কৰোঁ এইটোক ক'ব আৰ টু বা টু আৰ। সেম এল লেয়াৰটোক যদি মই দুবাৰ ৰোটেট কৰোঁ এইটোক ক'ব এল টু বা টু এল। সেম গোটেইকেইটা লেয়াৰতে যদি দুবাৰ মুভ কৰোঁ এইটো ক'ব টু ডি, আৰু এইটো কৰিলে টু ইউ। তিনি নম্বৰত আছে কনষ্ট্ৰাকশ্যন। কিউব আমাৰ 2x2 কিউবটো অকল কৰ্নাৰ পিচেৰে বনোৱা হয়। ইয়াতে চেণ্টাৰ আৰু এইচ নাথাকে। ইয়াতে অকল তিনিটা কালাৰ থকা পিচেৰেহে 2x2 কিউবটো বনাব পাৰি। এইটো আমি জানো তিনিটা কালাৰ থকা পিচক সদায় কৰ্নাৰ বুলি কয়, আৰু এইটো কৰ্নাৰ পিচ। তো গোটেইকেইটা কৰ্নাৰে পিচ হয়। তো ইয়াতে কৰ্নাৰ পিচ আছে 8টা। তো লাষ্ট 4 নম্বৰত মেথডছ, আমি কি মেথডেৰে 2x2 কিউব সলভ কৰোঁ। তো ফাৰ্ষ্ট বিগিনাৰ মেথড, তাৰপিছত CLL, তাৰপাছত EG1, EG2, তাৰপাছত LEG1, তাৰপাছত TCLL+।